হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। তো একদম বিহুত খাবলৈ 5 কেজি ওজনৰ মাছ আনিছে দেউতাই, আৰু দেউতাই বাছি কৰি ধুনীয়াকৈ দিলে, মোক ধুবলৈ দিলে। মই একদম ধুনীয়াকৈ ধুই আনি লৈ চাওকচোন, এক পিচ ফিচা মাছে একদম এখন হাত সমান হৈ গৈছে। আৰু কেৰাহীটো হ'ল সৰু, মাছ কেইপিচ হ'ল ডাঙৰ। লৰাবই দিগদাৰ হৈছে, যেন তেন লৰাইছোঁ আৰু এইফালে বনাই মেলি ৰেডি কৰিলোঁ আৰু চাওকচোন, একদম বিলাহীয়ে মাছৰ একদম মছলা জোল টেষ্টিকৈ বনাই থৈছোঁ। আৰু ইফালে আকৌ তিলৰ তৰকাৰী খাব লাগে, কাঠ আলু তৰকাৰী খাবলৈ লাগে, সেইটো কাৰণে মায়ে ঔটেঙাই কাঠ আলুৱে মাছে তৰকাৰী বনালে, আৰু ইফালে তিলৰ তৰকাৰীও বনালে। চাওকচোন, ৱাও! আপোনালোকে কি বনালে বাৰু? আৰু মই বনালোঁ মুড়ি ঘণ্টাখিনি, মাছৰ মূৰাই আৰু তেল, এইবিলাক কিবা কিবি ওলাইছিলে, সেয়াই মুড়ি ঘণ্টা মই বনাই দিলোঁ। চাওকচোন, একদম পূৰা টেষ্টি হৈছে। আৰু আপোনালোকে কি বনালে কমেণ্টত জনাব। আৰু এইফালে ভাত ৰেডি হৈ গ'ল, আৰু চাটনি বনাইছোঁ শিদল মাছৰ বিলাহী দি। আপোনালোকে খাই পাইছেনে বাৰু? যদি খাই পোৱা নাই, খাই চাব, একদম পূৰা টেষ্টি। আৰু চাওকচোন, এইবিলাক কি কৰি থৈছে হে ভগৱান! মই উঠি আহি দেখিছোঁ যে এয়া কি কৰি থৈছে। মানে ৰাতিপুৱাৰ পৰা ৱেইট কৰি ফাইনেলি এয়া চাওকচোন, কেইটা বাজিল? 1:30 বাজি গ'ল। ফ্লাইট কুঁৱলীৰ কাৰণে একদম ৰৈ এইফালে মানুহজন আহি একদম ভাত খোৱাত লাগি গৈছে। মই আৰু এই ঠাণ্ডাখনত ভিডিঅ' কৰিছোঁ, কম নহয় মই তেতুই চাওকচোন। তো গোসানীজনীও আজি কি হৈছে নাজানো, একদম তাইও কেইবাৰমান উঠিছে, ঠিকনা নাই। ইমান দিনৰ মূৰত বাপেকক দেখি কেনেকৈ ধৰি লৈছে। চুমা খুজিছে, আকৌ ময়ো খুজিছোঁ, মোক দিয়ে নে নিদিয়ে, দিছে আকৌ ধুনীয়াকৈ, কলিজাজনী। আৰু ভিডিঅ'টো শেষ নকৰিলোঁ, ৰাতিপুৱা খেল হৈছে, তো খেললৈ যাওঁ আহকচোন, কি খেল হয় চাওঁগৈ। তো আহি পাই একদম পূৰা খেলত লাগি গ'লোঁ। এয়া চাওকচোন, বেজীত সূতা সোমোৱা খেল দিছে, তাকে একদম বুকু ধপ কৰি যেন তেন মই ভৰাই দিলোঁ। চাওকচোন, কিমান যে ভয় লাগে সেইখিনি সময়ত। আৰু মোৰ মই একদম লাহে গৈছোঁ, পিছত যে আৰু গৈ আছে মই নাজানো, মানুহে চিঞৰি দিওঁতেহে গম পাইছোঁ। একদম পূৰা দৌৰ দিছোঁ তেতিয়া। আৰু এইফালে পাৰ পানী খেলো হ'ল, তো পাৰ পানী খেলিলোঁ। আহকচোন, আপোনালোকে চাওক। গাইজ, একদম পাৰ পানী কৈ থকা সময়ত কেনেকুৱা লাগে, যোনে খেলে সিহঁতেহে গম পাব। মা, ইমান ভয় লাগে, একদম মেখেলা ধৰি লৈ পূৰা গুৰুত্ব সহকাৰে শুনি একদম খেলাত লাগি গৈছোঁ। আৰু আপোনালোকে কি খেলিলে কমেণ্ট কৰি জনাব। চাওকচোন, কেনেকৈ একদম তললৈ মূৰ কৰি খালি স্পীকাৰলৈ কাণ দি আছে। আৰু চাওঁতে খেল শেষ হ'ব হ'লেই। এইফালে আকৌ আমাৰ মায়েও খেলিছে, কি জানেনে, গাভৰুকো দিছে, গাভৰু নহয়, চৰি, বোৱাৰী, আমাৰ নিচিনা বোৱাৰীকো দিছে, আৰু অলপ বয়সস্থ মানুহকো দিছে, দুইটা একেলগে লগাই দিছে। তো এয়া চাওকচোন, খেল শেষ। এতিয়া মই প্ৰাইজ ল'ব গৈ আছোঁ। মই বেজী খেলতো ফাৰ্ষ্ট হ'লোঁ, আৰু পাৰ পানীটো ফাৰ্ষ্ট হ'লোঁ। তো এয়া কি প্ৰাইজ দিছে জানেনে গাইজ? চাবোন দিছে। মই বোলো গা ধোৱা চাবোন নালাগে,
একদম মোক বাচন ধোৱা চাবোন দিয়ক। তাৰপিছত লাগি লৈ আহিলোঁ। তো আজিলৈ শেষ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।